মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি যেহেতু কেঁচা জলকীয়া আচাৰ বনাব লৈছিলোঁ, এতিয়া ভাবিলোঁ আপোনালোককো দেখাওঁ মইনো কেনেকৈ বনাওঁ। ঘৰত খাবলৈ জলকীয়া অলপ সৰহকৈ আনি থোৱা আছিল আৰু অলপ একেবাৰে লেৰেলি গৈছে, যিখিনি বেয়া হ'বলৈ মানে আৰম্ভ হৈছে সেইখিনি মই বেয়া হৈ যোৱাতকৈ মই ভাবিলোঁ আচাৰ বনাই খাওঁ। যিহেতু এনেই লোকচান হোৱাতকৈ মই ভাবিলোঁ আচাৰ বনাওঁ বুলি, গতিকে ভাবিলোঁ বনাওঁ যেতিয়া আপোনালোককো দেখাওঁ। গতিকে ভিডিঅ'টো চাই থাকক মইনো কেনেকৈ কেঁচা জলকীয়া আচাৰ বনাওঁ। মই কেঁচা জলকীয়াখিনি ধুনীয়াকৈ ধুই অকণমান শুকাবলৈ দিছিলোঁ ৰ'দত। জলকীয়াখিনি অকণমান শুকাবলৈ দিছোঁ, অকণমান লেৰেলি গৈছে। যদি লোকচান হোৱাতকৈ আচাৰ কৰি খাওঁ বুলি ভাবিলোঁ। তো জলকীয়াখিনি মিহি মিহিকৈ এতিয়া কাটি ল'ম। কাটিবলৈ ভয় লাগে যিহেতু জ্বলা, সেইকাৰণে কেঁচিৰ লগতে কাটিছোঁ জলকীয়াখিনি। মিহি মিহিকৈ কাটি ল'ম। আনিলে মানে এটা জলকীয়াখিনি কুটি হৈ গ'ল ধুনীয়াকৈ, মিহি মিহিকৈ কুটিলোঁ। বেছি জলকীয়া লোৱা নাই মই, যিখিনি বেয়া হৈ যাবলৈ মানে আৰম্ভ কৰিছিলে, বেয়া হৈ গৈছিলে অলপ অলপ, সেইখিনিহে মই লৈছোঁ। মছলাখিনি যোগাৰ কৰি লৈছোঁ। মছলাখিনি বুলি নহয়, মছলা মই একো দিয়াই নাই, অকল গোটা জিৰা লৈছোঁ আৰু বগা সৰিয়হ, ক'লা সৰিয়হ যিকোনো হ'লেই হয়। সৰিয়হ আৰু মছলাৰ ভিতৰত অকল মই গোটা জিৰা লৈছোঁ। নিমখ, হালধি আৰু তেল আৰু সৰিয়হ, আৰু তাৰ বাদে অইন একো নালাগে। কেৰাহীখন গৰম হ'বলৈ দি অকণমান জাষ্ট 2 মিনিট মানে গোন্ধটো অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজিলেই হ'ল। জিৰা গুটিখিনি অলপমান ভাজি ল'ব, সৰিয়হখিনিও লগতে দি ল'ব, জাষ্ট 2 মিনিটমান ভাজিলেই হ'ল। লৰাই থাকিব খালি একেৰাহে, নহ'বা তলত লাগি মানে জ্বলি যায়, জিৰাটো বেছি ৰঙা হৈ যায়, সেইকাৰণে লৰাই থাকিব। ভাজি পেলাই 2 মিনিট ভজাৰ পিছত ধুনীয়াকৈ মিক্সিত পিচি ল'ব। মছলাখিনি ভাজি মই প্লেট এখনত ধুনীয়াকৈ অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। মছলাখিনি ভাজি হৈ গ'ল মোৰ। এতিয়া মই কেৰাহী এখন পাতি তেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম কৰি লওঁ। কেৰাহী পাতিলোঁ, কেৰাহীত তেল দিলোঁ। তেলখিনি জাষ্ট ধোঁৱা ওলোৱালৈকে অলপ গৰম কৰিম। তেলখিনি গৰম হৈ গৈছে, মই তেলখিনি ঠাণ্ডা হ'বলৈ এক্সট্ৰাকৈ গেছটো অফ কৰি কেনে মই এক্সট্ৰাকৈ নমাই থৈ দিছোঁ। আৰু এতিয়া মই মছলাখিনি মিক্সিত দি ল'ম। মছলাখিনি পিচি হৈ গ'ল। তাৰ পৰা মই জলকীয়াখিনি নিমখ আৰু হালধি দি দিলোঁ। লগতে মই মছলাখিনিও দি দিম। নিমখ হালধিখিনি অলপমান মিলাই ল'ব, মিলাই পিনে লগত একেবাৰে ইজি এইটো, আৰু চবেই বনাব জানে। তথাপিও মই মানে মাজে মাজে বনাই থাকোঁ, সেইকাৰণে ভাবিলোঁ আজিও বনাম বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো কৰিয়েই দিওঁ, আপোনালোককো হয়তো কোনোবাই নবনাবও পাৰে, নাজানিবও পাৰে, দেখাই দিওঁ বোলো লগতে, এনেকৈ ভাবি মনতে ভিডিঅ'টো বনালোঁ। এতিয়া ধুনীয়াকৈ মছলাখিনি মিলাই দিলোঁ। সৰিয়হ আৰু গোটা জিৰাখিনি মিলালোঁ। মিলাই কিনে মই এইখিনি বৈয়ামত ভৰাই তাত তেল ঢালি দিম। এইখিনি বৈয়ামত মই ভৰাই ল'লোঁ। ভৰাই লোৱাৰ পিছত মই তেল ঢালি দিলোঁ। তেল ঢালি ধুনীয়াকৈ চামুচ এখনে মিলাই দিব। বেছি তেলো নালাগে। যদি আপোনাৰ জলকীয়াখিনি খাই খতম হয়, আকৌ ইয়াতে আকৌ বেলেগকৈ আকৌ জলকীয়া কাটি ভৰাই থ'ব পাৰিব, তেনেকৈও খাব পাৰে ভৰাই। তো ভাবিলোঁ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰোঁ। আজিলৈ বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে।